হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আজি আমি এতিয়া আহি আছোঁ নাজিৰা ঘাটৰ ইয়াত প্ৰাকৃতিক সৌন্দৰ্য চাওঁ হওকচোন কেনেকুৱা লাগে। এয়া হ'ল গুৱাহাটীত অৱস্থিত সোণাপুৰত নাজিৰা ঘাট। নগৰৰ মাজৰ পৰা যদি অকণমান যান জঁটৰ পৰা যদি অকণমান ৰিলেক্স হ'বলৈ যদি মন আছে তেতিয়া ইয়ালৈ আহিব পাৰে। এয়া হৈছে নাজিৰা ঘাটৰ প্ৰাকৃতিক সৌন্দৰ্য। হাই ফ্ৰেণ্ডছ, ইয়াৰ নাজিৰা ঘাটত আছোঁ আমি। নাজিৰা ঘাটৰ কিছুমান সৌন্দৰ্য আপোনালোকক দেখুৱাম এতিয়া। এয়া হৈ গ'ল নাজিৰা ঘাট। সেই একো নাই, কিন্তু প্ৰাকৃতিক সৌন্দৰ্যৰ কাৰণে নাজিৰা ঘাটটো বিখ্যাত। পাৰ্ক আছে। ইয়াত দেখুৱাইছোঁ এতিয়া আপোনালোকক সোমাই যোৱাৰ গেটৰ পৰা ভিতৰলৈকে। ভিডিঅ'টি শেষলৈকে চাই যাব। আৰু মোৰ চেনেলটিলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ইয়ালৈ কোন কোন আহিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। কেনেকুৱা লাগিছে বাৰু? গুৱাহাটীৰ সোণাপুৰত অৱস্থিত এই জেগাটি নাজিৰা ঘাট। এইটো এটা প্ৰত্নতাত্ত্বিক স্থান বুলি কৈছে। ব্লগ এখন দেখিছিলোঁ, আপোনাক ভালকৈ দেখুৱাই দিম বাৰু। এইফালে আছে এখন পাৰ্ক আছে, ধুনীয়া পাৰ্ক আছে, ফুল্লি নেচাৰেল পৰিৱেশ। যদি একদম যান জঁটৰ পৰা টিপটপ যদি জেগা এটালৈ আহিবলৈ মন আছে তেতিয়া আহিব পাৰে ইয়ালৈ। ভাল লাগিছে আহি। এয়া এইবোৰ ঢেৰ গছ আছে, এইবিলাক বিভিন্ন গছ আছে। গছৰ ছাঁ আছে। ফুল ফুলি থকা টাইমত আহিলে মানে ভাল লাগিব। ফুলৰ গছ আছে, কিন্তু এতিয়া ফুলাৰ ছিজন নহয় যে সেইকাৰণে। এটা ধুনা এটা আছে। এতিয়া আৰু কথা নকওঁ, আমি চাওঁচোন আহক জেগাবিলাক। আৰু কোন কোন ইয়ালৈ আহিছে কমেণ্ট কৰি জনাব। আহক ভিডিঅ'টো শেষলৈকে চাওঁ।